নমস্কাৰ বন্ধুসকল, মই মৃন্ময় ভট্টাচাৰ্য। আহক আমি আলোচনা কৰিম আজি চেণ্ট্ৰেল বেংক ডিজিটেল কাৰেন্সিৰ কথা। এইটো আলোচনা কিয় কৰিব গৈ আছোঁ, কাৰণ ডিজিটেল কাৰেন্সিৰ কথাটো আপোনালোকে শুনি আছে, কিন্তু যোৱাকালি RBIতো ডিজিটেল কাৰেন্সিৰ কথা আলোচনা কৰা গৈছে। আৰু কি আলোচনা কৰা গৈছিলে এবাৰ জানিম। ক্ৰিপ্ট'কাৰেন্সি কি হয় জানিম, আৰু দুয়োটাৰ মাজত কি পাৰ্থক্য আছে সেইটোও জানিম। আহক তেতিয়াহ'লে আমি ফাৰ্ষ্ট চালোঁ ৰিজাৰ্ভ বেংক অফ ইণ্ডিয়াৰ ৱেবছাইটত। চ' ৰিজাৰ্ভ বেংকৰ ৱেবছাইটত চাওক, এইটো আপোনাৰ 22 জুলাইত মিটিং হৈছিলে। চ' এইটো খুলি চালোঁ এবাৰ কি হৈছিলে। চাওক, চেণ্ট্ৰেল বেংক ডিজিটেল কাৰেন্সি ইজ দিছ দ্য ফিউচাৰ অফ মানি। চ' আমি এতিয়াতো পেপাৰ মানি ইউজ কৰি আছোঁ, যেনেকৈ নোট, আমাৰ যিবিলাক নোট আছে নোট ইউজ কৰি আছোঁ। আমি বেংকত নোট থ'ব যাওঁ, জমা থ'ব যাওঁ, বা বেংকৰ পৰা উইথড্ৰ কৰোঁ, কিবা বস্তু কিনিলে নোটৰ ইউজ কৰোঁ। চ' নোট এতিয়া চলি আছে, অনলাইন ট্ৰানজেকশ্যন চলি আছে, কিন্তু নোট এতিয়াও চলি আছে, নোট বহুত চলি আছে, ঠিক আছে। চ' ডিজিটেল কাৰেন্সি কি হয়, যে নোট যেনেকৈ আপোনাৰ এটা কাৰেন্সি হ'ল, তেনেকৈ এটা ডিজিটেল ফৰ্মত এটা কাৰেন্সি থাকিব, সেইটো হ'ল ডিজিটেল কাৰেন্সি, ঠিক আছে। আৰু ডিজিটেল কাৰেন্সিটো আপোনাৰ যেতিয়া ৰেগুলেশ্যনৰ মাজত থাকিব, এতিয়া যেনেকৈ আপুনি অনলাইন ট্ৰানজেকশ্যন কৰে, আপুনি এটা ৰেগুলেশ্যন আছে যে গভৰ্ণমেণ্টে গম পায় আপুনি কাৰ পৰা টকা কাক দিছে। চ' এইটো এটা ৰেগুলেটেড হয়। তেনেকৈ ডিজিটেল কাৰেন্সি কি হ'ব, ডিজিটেল কাৰেন্সি এটা কাৰেন্সি হ'ব, এইটো এটা কাৰেন্সি হ'ব। এইটো যিটো আমি ডিজিটেল ফৰ্মত আমি থ'ম, ডিজিটেল ফৰ্মত আমাৰ লগত থাকিব, আৰু সেই কাৰেন্সিটো আমি ইউজ কৰিব পাৰিম কিবা ট্ৰানজেকশ্যন কৰিলে, ঠিক আছে। চ' ডিজিটেল কাৰেন্সিৰ কথা আহিল আপোনাৰ ক্ৰিপ্ট'কাৰেন্সিৰ কথা। চ' ক্ৰিপ্ট'কাৰেন্সি কি হয়? চ' ক্ৰিপ্ট'কাৰেন্সিও ডিজিটেল ফৰ্মত এটা কাৰেন্সি যিটো ডিজিটেল ফৰ্মত আছে, আৰু সেই ডিজিটেল কাৰেন্সিটো আমি ক্ৰিপ্ট'কাৰেন্সি কিনিব পাৰোঁ, হা। কিন্তু কি হয়, এই যিটো ক্ৰিপ্ট'কাৰেন্সি আছে, ক্ৰিপ্ট'কাৰেন্সিবিলাকৰ দাম ডেইলি উঠা নামা কৰি থাকে। যেনেকৈ আহক আমি চাম, এবাৰ লিষ্ট এটা চাওঁ ক্ৰিপ্ট'কাৰেন্সিৰ। এইটো চাওক, বিটকইন, ইথেৰিয়াম, এইবিলাক ক্ৰিপ্ট'কাৰেন্সি হয়। আৰু যদি বিটকইনৰ আপোনাৰ যদি চাই ইয়াতে বিটকইন, এইবিলাকৰ দামবিলাক উঠা নামা কৰি থাকে। যেনেকৈ শ্বেয়াৰ মাৰ্কেটৰ শ্বেয়াৰবিলাকৰ দাম উঠা নামা কৰি থাকে, তেনেকৈ এইবিলাকৰ দাম উঠা নামা কৰি থাকে। কিন্তু এইবিলাক কি হয়, ক্ৰিপ্ট'কাৰেন্সিবিলাক কি হয়, ক্ৰিপ্ট'কাৰেন্সিবিলাক ৰেগুলেটেড নহয়। মানে যদি ক্ৰিপ্ট'কাৰেন্সিৰ দি ট্ৰানজেকশ্যন যে কৰি আছে, এতিয়া কোনোবাক যদি ক্ৰিপ্ট'কাৰেন্সি দিছে, তেতিয়াহ'লে সেইটো ৰেগুলেশ্যনৰ মাজত নাই, যে ওলাব নোৱাৰি যে কাক ক্ৰিপ্ট'কাৰেন্সি দিছে। চ' এইবিলাক যিহেতু ৰেগুলেশ্যন নাই, ৰেগুলেটেড নহয়, সেইকাৰণে যেনেকৈ ধৰক আমাৰ ইণ্ডিয়াতে মই কথা ক'ব গ'লোঁ যে ইণ্ডিয়াৰ কোনোবা এজন মানুহে যদি কোনোবা এজন বেলেগক ক্ৰিপ্ট'কাৰেন্সি দিছে, দি কিবা কাম কৰাইছে, এতিয়া যদি কিবা ইলিগেল কামো কৰাইছে, তেতিয়াহ'লে আমাৰ ইণ্ডিয়াৰ যিটো ৰেগুলেটৰী ছিষ্টেম আছে, ইণ্ডিয়াৰ গভৰ্ণমেণ্টে মানে বস্তুটো ওলাব নোৱাৰিব যে কাক টকা দিছে। সেইকাৰণে আমাৰ গভৰ্ণমেণ্টবিলাকেও, প্ৰত্যেক দেশৰ গভৰ্ণমেণ্টবিলাকেও চেষ্টা কৰি আছে যে এনেকুৱা এটা কাৰেন্সি অনা যায় যিটো কাৰেন্সি ৰেগুলেটেড হয়, যি কাৰেন্সিৰে ট্ৰানজেকশ্যন কৰিলে গম পায় যে কাক টকা দি আছে। চ' সেইটোৰ ওপৰতে আহি আপোনাৰ ডিজিটেল কাৰেন্সিৰ কথা আহি গৈছে, যে চেণ্ট্ৰেল বেংক ডিজিটেল কাৰেন্সি তেনেকুৱা এটা হয়। চ' আহক এবাৰ আমি কি মিটিঙৰ কি আলোচনা কৰা গৈছিলে, এবাৰ মই থুলমূলকৈ আলোচনা কৰোঁ। চাওক, ইয়াতে চাওক ইন্ট্ৰডাকশ্যন দিছে, হোৱাট ইজ CBSE ডেফিনেশ্যন দিছে। CBSE ডেফিনেশ্যন একেবাৰে যদি আমি চাওঁ লাষ্টত, হোৱাট ইজ চেণ্ট্ৰেল বেংক ডিজিটেল কাৰেন্সি। তো চাওক, এই CBSE চেণ্ট্ৰেল বেংক ডিজিটেল কাৰেন্সি ইজ দ্য লিগেল টেণ্ডাৰ। চ' লিগেল টেণ্ডাৰ আমাৰ টকা যেনেকৈ হ'ব তেনেকৈ লিগেল টেণ্ডাৰে হ'ব। সেইটো নোট যেনেকুৱা হয়, ইছ্যুড বাই চেণ্ট্ৰেল বেংক, বেংকে দিব ইন এ ডিজিটেল ফৰ্ম, মাত্ৰ কি ডিজিটেল ফৰ্মত থাকিব। আপোনাৰ যেনেকৈ বেংকত আপুনি গৈছে, আপুনি কেছ উইথড্ৰ কৰিছে, নোট দিছে, তেনেকৈ আপোনাৰ ডিজিটেল ফৰ্মত আপোনাৰ টকা এটা পাব, ঠিক আছে। চ' ইট ইজ ছেম এজ ফিয়েট কাৰেন্সি। এতিয়া যিবিলাক কাৰেন্সি চলি আছে, নোট চলি আছে, সেই তেনেকুৱাই হ'ব, এণ্ড ইট ইজ এক্সচেঞ্জেবল। এতিয়া যেনেকৈ আপুনি নোট দি বেলেগ কিনিছে, তেনেকুৱাই হ'ব, গোটেইখিনি তেনেকুৱা হ'ব, মাত্ৰ কি হ'ব, ফৰ্মটো বেলেগ হ'ব। অনলি দ্য ফৰ্ম ইজ ডিফাৰেঞ্চ। গোটেইবিলাক একে হ'ব, মাত্ৰ ফৰ্মটো বেলেগ হ'ব। এতিয়া আমি পেপাৰ মানি লৈ আছোঁ, নোট আমি লৈ আছোঁ, তেতিয়া সেইটো ডিজিটেল ফৰ্মত থাকিব। চাওক, ইয়াৰে আৰু বহুতখিনি ডিছকাছ কৰা গৈছিলে। হোৱাট ইজ দ্য নিড ফৰ CBSE কিয় দৰকাৰ। চাওক, ডু উই নিড ইন CBSE ইন ইণ্ডিয়া। চ' CBSE লাগে নেকি ইণ্ডিয়াত।
এইবিলাক বহুত কথা ডিছকাছ কৰা গৈছিলে, যেনেকৈ আপোনাৰ CBEC এণ্ড বেংকিং ছিষ্টেম, CBEC এণ্ড মনিটাৰী পলিচি, কেনেকুৱা কি পলিচি থাকিব, টেকন'লজিকেল ৰিস্ক থাকিব, যেনেকৈ চাইবাৰ এটেক হোৱাৰ ৰিস্ক থাকিব পাৰে, এইবিলাক ৰিস্ক থাকিব, সেইবিলাকৰ ওপৰত কেনেকৈ মানে হেণ্ডেল কৰা যাব, RBI এপ্ৰ'চ অন CBEC, লিগেল ফ্ৰেমৱৰ্ক, লাষ্টত কনক্লুজন, ঠিক আছে। চ' এতিয়া ক'ব গ'লে যিহেতু RBIত আলোচনা হৈছে, চ' আমিও আশা কৰিব পাৰোঁ যে লাহে লাহে এনেকুৱা এটা সময় আহিব যেতিয়া ডিজিটেল কাৰেঞ্চি এটা ধুনীয়া ৰেগুলেটৰী ফ্ৰেমৱৰ্কৰ ওপৰত হয় আমাৰ ডিজিটেল কাৰেঞ্চি চলিব। চ' যেনেকৈ চেণ্ট্ৰেল বেংক ডিজিটেল কাৰেঞ্চি, চ' চেণ্ট্ৰেল বেংক ডিজিটেল কাৰেঞ্চি এটা সময় আহিব যেতিয়া আমি ডিজিটেল কাৰেঞ্চি পাম বা ডিজিটেল কাৰেঞ্চিৰ ফৰ্মত আমি ট্ৰেনজেকশ্যনবিলাক কৰিব পাৰিম। চ' আৰু এইবিলাকে ডিজিটেল কাৰেঞ্চি কি কৰিব, ট্ৰেনজেকশ্যনত বহুত সহজ কৰি দিব। এতিয়াৰ পৰা বহুতখিনি বেলেগ হৈ যাব, বাট যিবিলাক আমি ট্ৰেনজেকশ্যন কৰি আছোঁ সেইবিলাক ট্ৰেনজেকশ্যন আমি বহুত ইজিলি কৰিব পাৰিম। আৰু এইবিলাকত গভৰ্ণমেণ্টেও গম পাব যে আমি কাক টকা দি আছোঁ, কাক ডিজিটেল ফৰ্মত CBEC দি আছোঁ। চ' এইবিলাক কথা হয়। চ' আশা কৰোঁ আপোনালোকে অকণমান কিবা বুজি পাইছে। যিমানখিনি পাৰোঁ মই চিম্পল লেংগুৱেজত বুজাব চেষ্টা কৰিছোঁ, আৰু সময়ৰ অভাৱ হয়, কাৰণ বহুত দীঘলীয়াকৈ বুজালেও আপোনালোকে বুজি নাপাব বা সময়ৰ আপোনালোকৰো শ্বৰ্টেজ আছে। চ' যিমান ছুটিকৈ পাৰোঁ মই বুজাইছোঁ, আশা কৰোঁ বুজিব পাইছে আপোনালোকে। তেতিয়াহ'লে ধন্যবাদ। আজিৰ ভিডিঅ'টো ইয়াতে শেষ কৰিলোঁ। ভাল লাগিলে শ্বেয়াৰ কৰি দিব।